এজন ল'ৰাই মহিলা এগৰাকীৰ লগত বিয়া পাতিম বুলি কৈ পেলাই ছেক্স কৰিলে। তাৰ পাছত কিবা এটা কাৰণত তেওঁলোকৰ বিয়াখন নহ'ল আৰু তাৰ পাছত এই মহিলাগৰাকীয়ে সেই ল'ৰাজনৰ ওপৰত ৰেপ কেছ ফাইল কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ ছেক্সটো মানে কনচেনচুৱেল ছেক্স আছিলে, মানে কাৰো আপত্তি নোহোৱাকৈ ছেক্সটো হৈছিলে। এই কথাষাৰ কোৱা হৈছে ওড়িশা হাইকোৰ্টত, য'ত মানুহ এজনৰ ওপৰত মানে ৰেপ কেছ দিছিলে মহিলা এগৰাকীয়ে। তাৰ পাছত সেই ৰেপ কেছটো ছেকশ্যনবোৰ উঠাই দিয়া হ'ল, চাৰ্জশ্বিটখন শেষ কৰি দিয়া হ'ল, কোৱাছ কৰি দিয়া হ'ল, কাৰণ তেওঁলোকৰ ছেক্সটো কনচেনচুৱেল ছেক্স আছিলে, মানে কাৰো আপত্তি নোহোৱাকৈ ছেক্সটো হৈছিলে। তাতে দুটা কথা কোৱা হৈছে যে কাৰোবাক মিছাকৈ বিয়া পাতিম বুলি কৈ পেলাই ছেক্স কৰাটো বেলেগ কথা, আৰু বিয়া পাতিম বুলি কৈ পেলাই ছেক্স হ'ল, তাৰ পাছত কিবা এটা বেলেগ কাৰণত তেওঁলোকৰ বিয়াখন নহ'ল, এই দুটা বেলেগ কথা। আজিকালি বহুত এনেকুৱা কেছ দেখা যায় য'ত মানে কিছুমান মহিলাই মানে পুৰুষৰ ওপৰত মিছাকৈ ৰেপ কেছ দি দিয়ে, যদি মানে ভুলটো মানে মহিলাগৰাকীৰ ভুলৰ কাৰণে মানে বিয়াখন ভাঙিছে, তাৰ পাছত আকৌ পুৰুষৰ ওপৰতে মিছাকৈ ৰেপ কেছ দি দিয়ে। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামতটো কি। ভিডিঅ'টো বিৰাটে দৰকাৰী, শ্বেয়াৰ কৰি দিব। জয় অসম।